UPPL जिंदाबाद 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 UPPL जिंदाबाद 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 प्रमोद बरो जिंदाबाद 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 डॉक्टर नीलू सरगिरी जिंदाबाद 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 डॉक्टर नीलू सरगिरी जिंदाबाद 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 UPPL जिंदाबाद 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 বুলি নহয় বহুত দিনৰ পৰা আমাৰ ৰৌতা সমষ্টিত UPPLত যোগদান হৈ আছে আমি এনেকুৱা ঢোল বজাই বজাই কোনো এনেকুৱা যোগদান কাৰ্যসূচী লোৱা নাই আজি বহুত অন্য জনগোষ্ঠীৰ পৰা আমাৰ UPPL দলত যোগদান হ'বলৈ আহিছে তেখেতসকল নিজৰ ইচ্ছামতে ৰৌতা সমষ্টিত যে অন্য দলে জিকিব নোৱাৰে ৰৌতা সমষ্টিত যে মানে UPPL দলে জিকিব তেখেতসকল আজি খুব নিজৰ ইচ্ছাৰে UPPL দলত যোগদান কৰিব আহিছে যিসকলে যোগদান কৰিব আহিছে তেখেতসকলক মই স্বাগতম জনাইছোঁ তেখেতসকলক ওয়েলকাম জনাইছোঁ গতিকে মই খুব আশাবাদী যে আহি থকা দিনত সেপ্টেম্বৰ মাহত যেতিয়া ইলেকশ্যন হ'ব তেতিয়া যোৱাবাৰতকৈ বহুত অধিক ভোট লাভ কৰিবলৈ সক্ষম হ'ব গতিকে মই বিশ্বাস আৰু বাঢ়িছে যে আমাৰ ৰৌতা সমষ্টিত সকলো জাতি জনগোষ্ঠীয়ে UPPL দলক এতিয়া আকোৱালি লৈছে এতিয়া বিশেষভাৱে ইয়াত BPF দলৰ পৰা কিছুমান কংগ্ৰেছৰ আছিল আৰু কিছুমানে কৈছে যে BJPৰ সমৰ্থন আছিল চৰকাৰ গঠন কৰিবলৈ 21টা লাগে আমাৰ হিচাপত এতিয়াও 26টাৰ পৰা 28টা লৈকে ইতিমধ্যে আমাৰ খুব এটা পজিটিভ খুব এটা আমাৰ ভাল পজিশনত ইতিমধ্যে আগবাঢ়ি আছে গতিকে আশা কৰিছোঁ যে মেজিক নাম্বাৰ লৈ আমি সরকার গঠন কৰাটো নিশ্চিত হৈছে সক আমি সদায় বিচাৰো আৰু আমি সদায় পজিটিভ যে যদি জাতীয় সংগঠন বিলাকে যদি একত্ৰীকৰণ কৰাটো বিচাৰিছে তাত আমি সদায় পজিটিভ সদায় আমি একখোজ আগবাঢ়ি যোৱাৰ ৰেডি আছো গতিকে আমাৰ UPPL দলৰ পৰা মোৰ ব্যক্তিগত মন্তব্য যে মই ক'ব বিচাৰো যে এই যদি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া যদি সাকসেস হয় মই খুকি হম আৰু আমি জাতিৰ কাৰণে এই বিটিআৰ অঞ্চলটোৰ কাৰণে কাম কৰিবলৈ ওলাই আহিছো গতিকে আমাৰ বিটিআৰ অঞ্চল ভৱিষ্যত উজ্জ্বল হওক বিটিআৰ অঞ্চলত আৰু কাম কৰিব পৰা শক্তি আমাৰ মাজত আহক তাকে কামনা কৰিছো যিসকল আমাৰ জাতীয় সংগঠন বিলাকে এই প্ৰচেষ্টা লৈছে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু তেখেতসকলৰ যি উদ্দেশ্য সফল হওক মই কামনা কৰিছো বিটিআৰ ইতিমধ্যে হৈ গল আৰু বিটিআৰ হোৱাৰ পিছত ইতিমধ্যে আমাৰ শোণিতপুৰ বিশ্বনাথ আৰু গহপুৰৰ ভোটাৰসকলে বিটিআৰত ভোট দিব গতিকে বিটিআৰ হৈছে যেহেতু তেখেতে শিপ নহয় সেই কথা তেখেতে নিজৰ মুখেৰে আজি কি স্বীকাৰ কৰি লৈছে ঘোষণা কৰি লৈছে গতিকে ৰাইজ বুজি পালে যে বিটিআৰ মানে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত সরকার গঠন হ'ব BTC হল অতীত গতিকে তেখেত অতীত হৈ গল তেখেত মুখৰ পৰা যি বাক্য ওলাল গতিকে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো তেখেত আৰু ভৱিষ্যতে কেতিয়াও শিপ নহয় সেই কথাটো তেখেত মুখৰ পৰাই যেটো ওলাল মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো